নমস্কাৰ বন্ধুসকল, মই ৰিমজিমে মোৰ চেনেল ৰিমজিম মিনিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আপোনালোকৰ বাবে মই এটি ভিডিঅ' লৈ আনিছোঁ। আপোনালোকক মই আগতেও বহুকেইটা ভিডিঅ' দিছোঁৱে আৰু আজি ভাবিলোঁ সেই তেনেকুৱা এটা দহি বটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। আজি মই নতুন ডিজাইনত দহি এটা বাটিছোঁ, আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। লগতে আপোনালোকে যদি এনেকৈ দহি বটা নাই তেন্তে আপোনালোকে বাটি চাবচোন, খুব ধুনীয়া দেখে কাপোৰযোৰ। আৰু অকল এইটো দহি বুলিয়ে নহয়, দহি বাটিলে চাদৰ এখন ধুনীয়া দেখে নহয় জানো। সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো মই এনেকৈ দহি বটা ভিডিঅ' শ্বেয়াৰ কৰোঁ বুলি। আৰু আপুনি যদিহে মোৰ ইউটিউব চেনেলত চাই আছে আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। লগতে তলত থকা বেল আইকনটো অল কৰি দিবলৈ নাপাহৰিব, তেতিয়াহে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। আৰু আপুনি যদিহে ফেচবুকত চাই আছে তেন্তে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। মোৰ পেজটোৰ নাম হৈছে ৰিমজিম মিনিজ ব্লগ। আশা কৰোঁ আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আগৰ ভিডিঅ'কেইটাত যেনেকৈ মৰম আৰু আশীৰ্বাদ যেনেদৰে দিছে তেনেদৰে এই ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব আৰু মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। মই এনেকৈ দলি গুলি ব্যৱহাৰ কৰিছোঁ আৰু এনেকৈ সূতাখিনি উলিয়াই ল'লোঁ। নেচা সূতা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এনেকৈ সূতাখিনি উলিয়াই লোৱাৰ পাছত এনেকৈ বান্ধি ল'ব লাগে, নহ'লে সূতাখিনি এডালি হৈ যায়, কাৰণে বান্ধি ল'লে ভাল। আগৰ যিকেইটা মই দহি দেখাইছোঁ সেইকেইটা দহি নাবান্ধিলেও হয়, কিন্তু এইটো আজি যিটো মই দহি দেখাম সেইটো দহি এনেকৈ বান্ধি ল'ব লাগিব, নহ'লে অলপ দহিটো বাটোতে অলপ খেলি মেলি হ'ব পাৰে। সূতাখিনি যেতিয়া আপুনি বান্ধিব ৰছীডালে, তেতিয়া এটা কথা মন কৰিব যে আমি সূতাখিনি বন্ধা ৰছীডাল যাতে গাঁঠিটো সহজে আমি খুলিব পাৰোঁ, সেইবাবে সহজ গাঁঠি দিব খুলিব পৰাকৈ। দহিৰ সূতাখিনিৰ সৈতে একে ৰঙৰ সূতা ব্যৱহাৰ নকৰিব গাঁঠি দিবৰ বাবে, কিয়নো আমি দহিটো বাটোতে গাঁঠিটো খুলিব লাগিব। সেইবাবে কোনডালে আমি গাঁঠি দিছিলোঁ আমি চিনিবলৈ দিগদাৰ হ'ব। বেলেগ ৰঙৰ সূতা ল'লে সুবিধা হয়। আৰু ময়ো এয়া বেলেগ ৰঙৰ সূতা লৈছোঁ। আৰু এনেকৈ আপোনালোকেও এইটো দহি বাতিবলৈ হ'লে এনেকৈ বান্ধি ল'ব। বেজীত সূতাডাল ভৰাই এতিয়া চাদৰখনত গাঁঠি এটা দি লৈছোঁ আৰু এতিয়া দহি বাতিম। এনেকৈ যদি আপোনালোকে দহি বটা নাই তেন্তে বাতি চাবচোন। মই দুটা ৰঙৰ সূতা লৈছোঁ, কিয়নো মই দুটা স্তৰত দহি বাতিম, এটা দীঘল আৰু এটা চুটি। যিটো দহি দীঘলকৈ থ'ম বুলি ভাবিছোঁ সেইটো অলপ দীঘলকৈ ল'ব লাগে, আৰু যিটো চুটিকৈ ৰাখিম বুলি ভাবে সেইটো অলপ চুটিকৈ কাটিব লাগে। আৰু এয়া চাওক মই তেনেকৈ ৰাখিছোঁ। সকলো দহি বটা একেধৰণে দহি বাতে, এনেকৈ থুপি দহি সকলোৱে এনেকৈ বাতে, আৰু কিন্তু কাটোতেহে দীঘল চুটিকৈ কাটিব লাগে, তেতিয়াই দুটা স্তৰত দহি হৈ যায়। যদিহে আপুনি একে সমানকৈ কাটে দুইটা সূতা, তেতিয়া মিক্স দহিৰ দৰে হৈ যাব। এনেকৈ আপোনালোকে বাতিবচোন দহি, খুব ধুনীয়া দেখায়। আৰু মই আগতেও দহি বটা ভিডিঅ' দেখাইছোঁ আৰু মেখেলা চাদৰ ডিজাইনো দেখাইছোঁ। আপোনালোকে যদিহে ভিডিঅ' মই চোৱা নাই তেন্তে চাই ল'ব বুলি আশা কৰিছোঁ। আৰু এনেকৈ দহি বাতি পিন্ধিবচোন, খুব ধুনীয়া দেখি। আৰু এয়া চাওক মই এনেকৈ এতিয়া দুটা ৰঙৰ সূতা ব্যৱহাৰ কৰি এতিয়া দহিটো বাতিলোঁ, আৰু দুটা সূতা এতিয়া মই দুভাগ কৰি লৈছোঁ। এতিয়া মই ৰঙাখিনি চুটিকৈ কাটিম, আৰু এই মুগা ৰঙৰ সূতাটো দেখিছে নহয়, এইটো গুণা সূতাটো, এইটো মই দীঘলকৈ ৰাখিম। এয়া চাওক এনেকৈ কি ধুনীয়া দেখাইছে। এনেকৈ খুব সহজে দহি বাতিব পাৰি। আৰু এটা দহি মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকৰ নিজৰ ইচ্ছানুযায়ী আপোনালোকে সূতা ল'ব পাৰে। বেছি ডাঙৰ দহি বাটো বুলি ভাবিলে আপোনালোকে সূতাটো অলপ শকতকৈ ল'ব পাৰে, আৰু যদিহে সৰু বা পাতলকৈ মধ্যমীয়াকৈ যদি দহি বাটো বুলি ভাবে তেন্তে আপোনালোকৰ নিজৰ কথা, আৰু যেনেকৈ লওঁ বুলি ভাবে তেনেকৈ আপোনালোকে দহি বাতিব পাৰে। যদি বেছি ইয়াতকৈ যদি দীঘল দহি বাটো বুলি ভাবে তেন্তে অলপ দীঘলকৈ সূতাটো লৈ বান্ধি দিব, এনেকৈ দহিটো বাতিব। আপোনালোকে এবাৰ শিকি চাওক দহি বাতিবলৈ, তাৰপিছত নিজৰ ইচ্ছামতে আপোনালোকে বাতি থাকিব পাৰিব। মই আগৰ ভিডিঅ'কেইটাতো কৈছোঁ আৰু আজিও কৈছোঁ যে মই দুইটা সূতা ব্যৱহাৰ কৰোঁ।
আপোনাৰ নেচা সূতা ব্যৱহাৰ কৰোঁ বৰ্ণালী পাটৰ, আৰু মই দলি গুলি ব্যৱহাৰ কৰোঁ। আপোনালোকে যিটো সুবিধা, যিটো ভাল পায় আৰু সেইটোৱে আপোনালোকে ল'ব পাৰে। এই দহিটো বাটোতে সদায় এটা কথা মন কৰিব, কটাৰ সময়তে আপোনালোকে সাৱধান হ'ব, নহ'লে দুয়োটা একেলগতে কাটি দিলে আৰু মিক্স দহি হৈ যাবগৈ। সেইকাৰণে দুভাগ কৰি সূতা ল'ব, আৰু আপোনালোকে দুটা ছাইডত, এতিয়া মই যেনেকৈ দুটা ছাইডত দুভাগ কৰি ৰাখিছোঁ তেনেকৈয়ে দুভাগ কৰি ৰাখিব, আৰু এটা দীঘল এটা চুটিকৈ কাটিব, আৰু আপোনালোকৰ দুটা স্তৰত দহি হৈ যাব। দহি বটাৰ সময়ত আপোনালোকে চাদৰখনৰ ওপৰত কিবা এটা দি থ'ব, গাৰু দিলেও হ'ব, নহ'লে বহি বা কিতাপ দি ৰাখিব, যাতে চাদৰখন লৰচৰ নহয়। আমি গাঁঠিটোতো শকতকৈ দিওঁ নহয় জানো, টানকৈ দিওঁ, যাতে চাদৰখন গুচি নাহে, এইটো কথা মন কৰিব। যদিহে আমি চাদৰখনৰ ওপৰত গধুৰ কিবা এটা দি নথওঁ, তেতিয়া চাদৰখন হয়তো দহিটো বাটোতে কোচ খাই আহিব পাৰে। কিছুমানে দহি বাতিলে আপোনাৰ চাদৰ আগটো কোচ খাই যায়, সেইটো কথা মন কৰিব। এই দহিটো বাটোতে সদায় আপোনালোকে সাৱধান হ'ব যে দহি সূতাখিনি গাঁঠি দিবলৈ কেতিয়াও নাপাহৰিব, কাৰণ এটা দহি বটাৰ পাছতে আমি যিডাল সূতাই গাঁঠি দিওঁ সেইডাল সূতা খুলিব পৰাকৈ আপোনালোকে সহজে গাঁঠিটো দিব, আৰু দহি এটা বটাৰ পিছতে যাতে আমি গাঁঠিটো খুলি দিব পাৰোঁ তাৰ বাবে আপোনালোকে মন কৰিব। আৰু আপোনালোকে এনেকৈ বাতি পিন্ধক। দহি বাতি পিন্ধিলে খুব ধুনীয়া দেখায়, চাদৰেই হওক গামোচাই হওক, আপোনালোকে বাতি চাওক। আপোনালোকক মই আঁচলটো দেখাই দিছোঁ। আঁচলটো বুলি কওঁতে তো দেখিছে নহয়, মই এই আঁচলৰ ওপৰত এইটো কোণ দেখিছে, এই কোণটোৰ ওপৰত মই এনেকৈ 4টা কোণৰ ওপৰত একোটাকৈ দহি দিছোঁ। আপোনালোকে দহিবিলাক কেনেকুৱা দেখিছে জনাব দেই। নতুন কিবা এটা কৰিলে আপোনালোকক দেখাবলৈ মন যায়, সেইবাবে আপোনালোকৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনেকুৱা দেখিছে জনাব, আৰু যদিহে আপোনালোকে ভাবিছে যে এনেকৈ দহি বাতিম বুলি, তেন্তে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি থ'ব, আৰু যদিহে ফেচবুকত চাই আছে তেন্তে আপুনি আপোনাৰ প্ৰফাইলত গৈ শ্বেয়াৰ কৰি ৰাখিব ভিডিঅ'টি। তেতিয়া আপুনি যেতিয়া দহি বাতিম বুলি ভাবে তেতিয়া আপোনালোকে ভিডিঅ'টি চাই ল'ব পাৰিব। ইয়া চাওক, কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব দেই। প্ৰায় মই শুনিবলৈ পাওঁ যে মেছ'ৰ পৰা কাপোৰ ল'লে বেয়া কাপোৰ আহে বুলি, কিন্তু মই যিকেইযোৰ কাপোৰ লৈছোঁ সেইকেইযোৰ কাপোৰ খুব ধুনীয়া পাইছোঁ। মই অলপো বেয়া কাপোৰ পোৱা নাই, আৰু আপোনালোকে ল'ব, খুব ভাল আহে। মই আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। মই এটি ওপৰত দহি দিছোঁ, এটি কোণ হয়, এই কোণটিৰ ওপৰত মই এইটো আকৌ দহি দিছোঁ। আপোনালোকক মই কৈছোঁৱে যে মই 4টা কোণৰ ওপৰত এটা এটাকৈ 4টা দহি দি দিছোঁ। সেয়া চাওক, আপোনালোকক চেষ্টা কৰিছোঁ কাপোৰযোৰ দেখাবলৈ, কিমান ধুনীয়াকৈ দেখাব পাৰিছোঁ মই নাজানো, তথাপিও অলপমান চেষ্টা কৰিছোঁ আৰু দেখাবলৈ। কাপোৰযোৰত গোটেই গাটোতে, চাদৰখনতে বা মেখেলাখনতে দেখিছে নহয় সৰু সৰু বুটা আছে। চাদৰখনতো এনেকৈ বুটা দিছে, গোটেই গাটোতে কাম কৰা আছে বুটাৰ। ব্লাউজটো তেনেকৈ বুটা কাম কৰা আছে, গোটেই গাটোতে কাম কৰা আছে, আৰু মই ব্লাউজটো খুব চিম্পুলকৈ চিলাইছোঁ। আপোনালোকক মই দেখাম মই কেনেকৈ ব্লাউজটো চিলাইছোঁ। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কাপোৰযোৰ কেনেকুৱা লাগিলে আৰু দহিকেইটা কেনেকুৱা লাগিলে আপোনালোকে জনাব। ব্লাউজটো মই খুব চিম্পুলকৈ চিলাইছোঁ। যিটো ব্লাউজৰ পাৰি আহিছিলে এইটো মই হাতত লগাইছোঁ থিয়কৈ, আৰু মই ডিঙি পিঠি আৰু হাতত এইটো পাৰপিন লগাইছোঁ, ৰেড কালাৰ পাৰপিন, কিয়নো ইয়াত ৰেড কালাৰটো ভাল লাগিব সেইবাবে মই ৰেড কালাৰ লগালোঁ। আৰু মই বেক চাইডটো মই স্কোৱাৰ দিছোঁ। আজি মই জুৱেলাৰীটো পিন্ধিছোঁ মেছ'ৰ পৰা মই লৈছিলোঁ। যদিহে আপোনালোকক ভাল লাগে তেন্তে আপোনালোকে ল'ব পাৰে, আৰু লিংকটো লাগিলেও মই আপোনালোকক দি দিম। আৰু এই কাপোৰযোৰ যে মই পিন্ধিছোঁ এই কাপোৰযোৰ মই মেছ'ৰ পৰাই লৈছোঁ, আৰু আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ।
এই ৰিংটো দেখিছে নহয়, এই ৰিংটো মই মেছ'ৰ পৰাই লৈছোঁ। আৰু ঘড়ীটো দেখিছে, এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকক লিংক কেইটা লাগে তেন্তে মই আপোনালোকক দি দিম, আপোনালোকে মোক জনাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদিহে ভাল পালে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। লগতে তলত থকা বেল আইকনটো অল কৰি দিবলৈ নাপাহৰিব। তেতিয়াহে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। আৰু যদিহে আপুনি মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। মোৰ পেজটোৰ নাম হৈছে ৰিমঝিম ৰিনিজ। আপোনালোকে আশীৰ্বাদ কৰিলেহে মই আগবাঢ়ি যাবলৈ সক্ষম হ'ম। সেইবাবে আশা কৰোঁ আপোনালোকে মৰম আৰু আশীৰ্বাদ লগতে সঁহাৰি জনাব। পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ। ধন্যবাদ।